Hey guys, সকলোকে নমস্কাৰ জনাই আনি দিয়া ভিডিঅ'লৈ আজি হৈছে উৰুকা। আজি উৰুকা মাঘৰ বিহুৰ উৰুকা। সকলোকে মাঘৰ বিহুৰ বহুত শুভেচ্ছা জনালো। আজি এতিয়া বাজিছে 7টা। আমাৰ কাম আছে মানে আজি ৰাতিপুৱাই কালি খেৰখিনি দিয়া নহ'ল। খেৰৰ মেজি আৰু ভেলাঘৰত মেজিটো খেৰখিনি দিয়া নহ'ল। চ' আজি আমি ৰাতিপুৱাই যাম। এতিয়া মুখ হাত ধুই লওঁ, চাহ পানী খাওঁ, তাৰপিছত ওলাই যাম। দাদাও যাব। একেলগে যাম। ভিডিঅ'টো চাই থাকিব। আমাৰ মুখ হাত ধোৱা হৈ গ'ল। চাওক আমাৰ ইয়াত কি বনাইছে বিহুৰ আয়োজন। টেং টেং পুতু, এজনী পুতু, এজনী অংকিতা, এজনী পুতু। আৰু এইফালে চাওক কি এটি গাইজ কি হয় এইটো, যিবিলাকে জানে জনাবচোন এইটো কি হয়। চাওক বিহু আমাৰ মানে বনাই এইটো বিহুৰ কাৰণে বনাইছে। আলহী চালহী আহিব ন, এইটো খোৱা এই চা আজি হলে ভেলাঘৰ তাৰপিছত আজি চবে ভেলাঘৰতে খানা খাব। কালি বজাৰ চজাৰ কৰা হৈছে আৰু খালি মেজি আৰু ভেলাঘৰটো বনাব আছে ন। খেৰ দিয়া হোৱা নাই, খেৰ দিব লাগিব। খেৰখিনি দিব যাম আমি কালি ৰাতিপুৱাহে জ্বলাব। ঠাণ্ডা লাগিছে বহুত। কিয় ঠিক আছে, আমি যাব ওলালো এতিয়া মেজি খেৰ দিবৰ কাৰণে। আমাৰ চাহ তাহ খোৱা হৈ গ'ল। ত' আমি যাওঁ এতিয়া। ৱেল আছে দাদা। ত' গাইছ বলক, বল আহি পালোঁ আমাৰ য'ত মেজিটো বনি আছে। আহা অলপ দেৰি হ'ল। এইটো হৈ গ'ল খেৰ দি ভেলাঘৰটো। আমাৰ আহা অলপ দেৰি হ'ল আৰু এইখিনি আছে আৰু বাকীবোৰ কাম কৰি আছে। আমিও লাগি যাওঁ কামত। এইফালে চৌকা, ঠাণ্ডা পৰিছে বহুত। এইফালে কাম কৰি আছে, আমিও কামত লাগি দিওঁ। আমাৰ মেজি বান্ধা হৈ গ'ল। আমি এতিয়া খেৰ আনিব যাওঁ। এইফালে আছে খেৰখিনি, তাৰ পৰা লৈ আহিব লাগিব। খেৰখিনি আনি তাৰপিছত এই মেজিটোত দিব লাগিব। আৰু এইফালে ভেলাঘৰ হৈ গ'ল আৰু এইফালে আছে। আমি এতিয়া খেৰটো আনি লওঁ, তাৰপিছত খেৰখিনি দি লওঁ আৰু তাৰপিছত মেজিটো হৈ যাব। আছে মামা আৰু বাকীবোৰ আহিব অলপ পিছত। আমি যাওঁ, এই তাতে খেৰটো লৈ আহোঁ। এয়া নৰাখিনি আগতে উঠাই থৈ আছিল ন ঠাণ্ডা। এয়া হৈ যাব না এইখিনি। মেজিটো ন আমি ইয়াত নৰাখিনি নি লওঁ। আমাৰ ইয়াত খেৰ দি থকা হৈছে। এইখিনি অনা হৈছে প্ৰায়ভাগ আৰু অলপমান আনিব আছে। আৰু এইফালে গণেশ আৰু এবাৰমান দুবাৰ যাব লাগিব চাগে। প্ৰায়খিনি হৈছে আৰু অনা অলপ আছে। আমি গোটেইখিনি আনি লওঁ, তাৰপিছত দেখাই আছোঁ মেজিটো সম্পূৰ্ণ ভালকৈ। চ' গাইছ আমাৰ খেৰ অনা হৈ গ'ল আৰু লাগিলে আমি লৈ আহিম। এইখিনি দি লওঁ, তাৰপিছত যদি নোকোলাই আমি লৈ আহিম। এইফালে দি থকা হৈছে খেৰ। আমাৰ এইটো মেজিটো কমপ্লিট আৰু এইফালে সৰু এটা আছে, এইটো ৰজা হয় আৰু এইটো ৰাণী। এই ৰাণীজনী বনাই আছে সৰুকৈ। সেয়া হৈ গ'ল। সেইফালে আমাৰ চাউণ্ড ছেট আহি গৈছে, ধুনীয়া ডাঙৰ বক্স। এইটো আজি ৰাতি পুৰা বুজিব আৰু। এয়া মেজি হৈ গ'ল, ৰাণী এইটো ৰজা আৰু এইখিনি আগলি আছে খেৰ। আমি তাতে দি দিওঁ। এইখিনি মানে অলপ খেৰটো পাতলা হৈছে, এই ওপৰফালে এনেকুৱা হৈ আছে। এইখিনি আমি খেৰটো দি দিওঁ, নহ'লে ৰাতি নিয়ৰ পৰিব না, গোটেই ৰাতিটো থাকিব লাগিব। চ' আমি এতিয়া সেইখিনি দি লওঁ ওপৰত। তাৰপিছত এতিয়া আমাৰ মেজি বনোৱা কাম শেষ। তাৰপিছত আমি এতিয়া দিনতে খানা খোৱা হ'ব। ৰাইজৰ মানুহে খাব, মানে চব একেলগে খায়, প্ৰতি বছৰে খায় এনেকুৱা। কাম চাম কৰি আছে বাকীবিলাক। আমি এতিয়া কামখিনি কৰি দিওঁ এইখিনিত। আৰু কিবা স্কিন চিস্কিন অলপ দিব আছে। এইখিনি চৌকা। এইফালে অলপ স্কিন দিব লাগিব, বেৰ দিব লাগিব, মানে মুকলিকৈ ভাল নালাগে না চব বস্তু। এইখিনি কৰি দিওঁ। তাৰপিছত আমি গা পা ধুই আহোঁ। দিনতে খোৱা হ'ব মানে, চবেই থাকিব যে, সৰু ল'ৰা ছোৱালী মাইকী মানে চব থাকিব, গোটেই গাঁৱৰ মানুহ। সেইটো কাৰণে মাইকী মানুহখিনি বা বোৱাৰীখিনি দিনতে খোৱা হ'ব, তাৰপিছত আৰু বাকীখিনি ৰাতি থাকিব আৰু। চ' আমি এতিয়া কাম চাম কৰি লওঁ, তাৰপিছত গা পা ধুই আহোঁ, তাৰপিছত লাগি যাম পূৰা কামত। ত' গাইছ এতিয়া আমি পাৰ্টিৰ কাৰণে ৰেডি। গা পা ধুই ল'লোঁ আৰু এইফালে স্কুটি
আমাৰ মানে খানাটো এনেকুৱা যিমান বোৱাৰী ছোৱালী আৰু গাঁৱৰ যিমান মাইকী মানুহবিলাক আছে সিহঁতেতো দিনতে খাব আৰু বাকীবিলাক ৰাতি থাকিব আৰু মতা মানুহ যি আছে ল'ৰাবিলাক বা এনেকুৱা ডেকা ল'ৰা বা বুঢ়া সিহঁতে ৰাতিলৈকে থাকিব। মোজা চব পিন্ধি লৈছোঁ কাৰণ ৰাতিটো থাকিব লাগিব তাতে। পূৰা ধামাকা উৰি যাব আজি মাঘৰ বিহু উৰুকা ৰাতিটো নাথাকিলে ক'ত হ'ব আৰু আমি এতিয়া যাওঁ ব'লক। এই আমাৰ কাম চলি আছে ৰন্ধা বঢ়া আৰু ইফালে বিলাহী কাটি আছে। এয়া হৈছে মাংস, এইখিনি মাংস নহয়, এইখিনি মছলা চছলা খুন্দি থোৱা হৈছে, আদা নহৰু, এইখিনি চৰাই মুৰ্গী আৰু এইখিনি হৈছে হাঁহ আৰু গাহৰি, এইখিনি গাহৰি 10 কেজি অনা হৈছে আৰু এইফালে চব ৰান্ধি থকা হৈছে। পাৰ্টি হ'ব পূৰা বনি আছে চব। একদম মানে খাতিক প্ৰিয় বস্তু আমাৰ বনাই আছে গৈ, তাৰপৰা দাদাৰ বনোৱা বস্তু নহয়। পইচা না নাই বনোৱাই এই আৰু বহুত আছেচোন। খাতিক বস্তু এইখিনি মাছ না মাংস? মাছ, এইখিনি মাছ, এইখিনি ভাত আৰু ঘূৰিলে খাতিক বস্তু বনাই আৰু চাঁদা এইফালে নবনাই। আমাৰ সেইটো কাৰণে চবে আহিছে। ঠিক আছে, এইফালে ঘূৰাই দিয়া। এতিয়া কি কৰিব লাগে, বনাই হ'ব আৰু অলপ আছে আৰু প্ৰায়ভাগ। এয়া আমাৰ সৰু ল'ৰা ছোৱালী এতিয়া সন্ধিয়া হ'ল, এয়া চব খোৱা বোৱা হৈ আছে। এইখিনি আমাৰ ৰাইজৰ এইফালে মাংস দি থকা হৈছে। এয়া গাহৰি, এইফালে খোৱা বোৱা হৈ আছে আৰু এয়া পূৰা আমাৰ উৰুকা ৰাতি পূৰা চলি আছে গান আৰু এইফালে মই বহুত ঠাণ্ডা। এতিয়া বৰ্তমান বাজিছে 10:30। আমি প্ৰথম এই সৰু মেজিটো আমাৰ ৰাতিয়ে জ্বলাই দিয়া হ'ব। এয়া চাওক নিয়ম যে এইটো সৰু মেজি আমাৰ তাত ৰাণী আৰু এইটো ৰাতিয়ে জ্বলাই দিয়া হ'ব। এয়া নিয়মখিনি কৰি আছে, কিবা সেৱা এটা কৰি আছে। দে সেৱা ল'ব লাগে কৃষ্ণ। আমাৰ সৰু মেজিটো জ্বলাই দিয়া হৈছে। সৰু মেজিটো জ্বলাই দিয়া হৈছে, এইটো জ্বলাব আছে আৰু ভেলাঘৰটো। আমাৰ এটা মেজি জ্বলাই দিয়া হ'ল আৰু কাইলৈ এইটো ডাঙৰ মেজিটো জ্বলাব। ঠাণ্ডা বহুত দিছে, চব কাপোৰ চাপোৰ উৰি লৈছোঁ। ৰাতিটো ইয়াতে থাকিম মেজি ঘৰতে, ভেলাঘৰত। আৰু এটা মেজি জ্বলাই দিয়া হৈছে, কিন্তু মই ইমান ভালকৈ নাজানো ৰাতি মেজি জ্বলাই না নজ্বলাই। কিছুমানে কৈছে এটা জ্বলাই দিয়ে বা জ্বলাই দিলেও একো নাই। চ' এটা জ্বলাই দিয়া হৈছে আমাৰ মেজি, সৰু মেজিটো। এটাটো ডাঙৰ মেজিটো কাইলৈ জ্বলাব। চ' দেখাম কাইলৈ ৰাতি। টোপনিও লাগিছে, অলপ শুই লওঁ, লগ পাম নেক্সট কাইলৈ ৰাতিপুৱা লগ পাম। মেজি জ্বলাটো দেখুৱাম আৰু ভালকৈ। চ' গাইজ ভিডিঅ'টো চাই থাকিব। The next day. মৰ্ণিং গাইজ, এতিয়া আমাৰ মেজি জ্বলা আৰম্ভ হ'ব। এতিয়া এয়া মেজি জ্বলাবৰ কাৰণে প্ৰস্তুত কৰা হৈছে। এইটো জ্বলাব আৰু এইটোও জ্বলাব। এতিয়া নিয়ম চম কৰি লৈছে, গা পা ধুই আহিছে ৰাতিপুৱাই। আমি কিন্তু গা ধুই নাই। এয়া আমাৰ মেজি জ্বলি গ'ল আৰু ইফালে ভেলাঘৰ জ্বলাই দিয়া হ'ল। ভেলাঘৰ আৰু মেজি পুনৰবাৰ সকলোকে বহুত ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।